Hello everyone, welcome back to the channel. বহুতে বহুত দিনৰ পৰা মোক DM কৰি আছিল যে মই ডেইলি ব্লগছ বনোৱা ষ্টাৰ্ট কৰিব লাগে তো ময়ো ভাবিলোঁ এটা ডেইলি ব্লগ বনাই চাওঁ আৰু আজি মোৰ লগত আছে মোৰ সিস্টাৰ ইন ল প্ৰিয়ংকা আৰু আমাৰ দুজনীয়ে বহুত দিনৰ পৰা পিজ্জা খাব বহুত মন গৈ আছিল তাৰপিছত আমাৰ ওচৰতে ডমিনোজখন আছে আমি ভাবিলোঁ কি ডমিনোজত খাই আহোঁ নেকি কিন্তু মায়ে ক'লে যে দিনটোতো তোমালোকে মোবাইল চায়ে থাকা ইমান ৰেচিপি চাই থাকা তো নিজে ট্ৰাই কৰা তো আমিও ভাবিলোঁ যে বনাই চাব পাৰোঁ ন এটা আৰু আগৰবাৰ লকডাউনত আমি কি যে বনাইছিলোঁ ডেলগনা কফি মনত আছে আমি পিজ্জা আজি বনাব ট্ৰাই কৰিম আমি পিজ্জা বনাব ট্ৰাই কৰিম আৰু আপোনালোকে কোনে কোনে ডেলগনাকে বনাইছিলে মোক কমেণ্ট কৰি জনাবচোন আৰু পিজ্জাৰ কাৰণে আমাৰ বহুত কিবা কিবি ইনগ্ৰেডিয়েণ্টছ লাগিব আমি সেইখিনি এতিয়া মাৰ্কেটৰ পৰা লৈ আহোঁ আৰু আপোনালোককো আমাৰ মাৰ্কেটখন দেখাম তাৰপিছত আমি একেলগে পিজ্জা বনাম ব'লক আমি এতিয়া বজাৰলৈ ওলাই আহিছোঁ আৰু মোৰ ফ্ৰণ্টত এখন ৱাৰ চেমিটেৰীখন সেইখন আমাৰ ঘৰৰ পৰা একদম ওচৰতে আৰু আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোক ছাবস্ক্ৰাইব কৰিলে আমি নতুন ভিডিঅ' দিবলৈ বহুত এনকাৰেজ হওঁ এতিয়া বজাৰখন পালোঁহিয়ে আমি পিজ্জাৰ কাৰণে ইনগ্ৰিডিয়েণ্টছখিনি লৈ লওঁ আৰু কি লাগে চাওঁ ব'লক বজাৰ পৰা আহি পালোঁ এতিয়া হাত চাত ধুই পুৰা চেনিটাইজ কৰি লৈছোঁ এতিয়া আমি কি আনিলোঁ দেখাওঁ আপোনালোকক ইনগ্ৰেডিয়েণ্টখিনি প্ৰথমতে মেইন ইম্পৰ্টেণ্ট বস্তু এইটো পিজ্জা চচ এইটো ডক্টৰ ওটকাৰৰ হয় এইটো মাৰ্কেটত ইজিলি এভেইলেবল হৈ যায় আপোনালোকে পাবই বিচাৰি এইটো পিজ্জা বেছটোত লগাই দিব লাগে এইটো চবতকৈ ইম্পৰ্টেণ্ট তাৰপিছত আছে চীজটো আমি মজৰেলা চীজটো বহুত বিচাৰিলোঁ কিন্তু নাপালোঁ সেইটো কাৰণে আমি এইটো দুটা আনিছোঁ এইটো শ্লাইচটো আৰু এইটো স্প্ৰেডটো চীজ স্প্ৰেড এইকেইটাই কাম চলাই দিম আৰু আমাৰ যোগাৰ এইবিলাক তাৰপিছত আনিছোঁ আমি চচ যিহেতু আমি পিজ্জাটো স্পাইচি বনাম আমাৰ এনেই কেটচাপ আছিলে কিন্তু স্পাইচি বনাম যিহেতু হট এণ্ড চুইট এইটো আনিছোঁ এইটো দৰকাৰ হ'ব এইটো কমন হয় আপোনালোকে গমেই পায় এইটো নেদেখা আৰু আহিলা আজি মই ডেইলি ব্লগ বনাইছোঁ পিজ্জা বনাম আজি সেইটো কাৰণে এইখিনি বজাৰতে আনিম এইটো ক'ত পাইছা স্পাইচি আমি কিমান দিনৰ পৰা বিচাৰি আছিলোঁ ন ক'ত পাইছা ফিছ ফ্ৰাই মতে পাইছা নেকি বাৰু এইটো থাইলেণ্ড নে কোৰিয়াটোৱে আনিছা বিৰাট ভাল তো গাইজ তাই এইটো বঢ়িয়া বস্তু এটা আনিছে আমি ইমান দিনৰ পৰা বিচাৰি আছিলোঁ আৰু এইটো কি হ'ল আমাৰ নেক্সট ব্লগৰ আইডিয়া মই এইটোতে পালোঁ নেক্সট আমাৰ এতিয়া এটা ফুড চেলেঞ্জ হ'ব ইয়াতে বহুতে ছ'চিয়েল মিডিয়াত কৈ থাকে এইটো বিৰাট স্পাইচি হয় তো আমি চাম এতিয়া এইটো একচুৱেলি কিমান স্পাইচি নে মানুহ এনেই বাঢ়াই চাই কৈ আছে যে তুমি কণ্টিনিউ কৰি থাকা আৰু পিজ্জা ভাল হ'ব লাগিব দেই ডমিনোজো পাতা নহ'ব চাওঁ বাৰু তো তাই কৈছে ডমিনোজৰ ভাল হ'ব তো মই গাছা ধুই ফ্ৰেছ হৈ আহোঁ আৰু আমি তাই পিজ্জা টেষ্ট কৰিম এই ডমিনোজ ভাল নে তাই ভাল সেই কণ্টিনিউ কৰি থাকা তুমি এতিয়া আমি কৰিছোঁ এটা বস্তু দেখাওঁ আপোনালোকক এইকেইটা মগু ড্ৰিংক এইকেইটা বহুত ভাল লাগে মোৰ খাই কাৰণ মই য'তেই দেখোঁ ৰ'ব নোৱাৰোঁ পূৰা কিনি লওঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকে ভাল পায় নে নাপায় মোৰ কিন্তু বহুত ভাল লাগে আৰু ইমান কালাৰফুল এইটো পাইনএপল ফ্লেভাৰৰ আৰু এইটো মেংগ' ফ্লেভাৰৰ মই এই দুটাই আনিছোঁ আৰু এটা দেখাওঁ মোৰ মিষ্টাৰৰ ফেভৰেট এইটো পেপাৰ বোট জালজিৰা ফ্লেভাৰ আপোনালোকে যেতিয়া মছলা খায় তেতিয়া তাৰপিছত যদি এইটো খায় জালজিৰা ফ্লেভাৰৰ পেটটো পূৰা ঠাণ্ডা হৈ যায় মোকতো হাজবেণ্ডে এটা অনাৰ কাৰণে গালিয়ে দিব হ'ব আৰু এতিয়া আৰু বাকীখিনি দেখাই নাথাকোঁ কাৰণ এইখিনি কিটচেনৰ বস্তু আছে এতিয়া মই অলপমান ফ্ৰেছ হৈ লওঁ যিহেতু বজাৰৰ পৰা আহিলোঁ তাৰপিছত আমি পিজ্জাৰ কাৰণে বেছটো ৰেডি কৰিব লাগিব ডোটো ৰেডি কৰিম কাৰণ সেইটো ছেট হওঁতে 2 ঘণ্টা লাগে তেনেহ'লে তেতিয়া লগ পাই আছোঁ
এতিয়া মই পিজ্জা বেচটো ৰেডি কৰি আছোঁ আমি যেনেকৈ পুৰি বনাওঁতে ডোটো ৰেডি কৰোঁ ময়দা আৰু ৰিফাইন অইল তাৰ লগত নিমখ আৰু গৰম পানী দি পেলাই একদম ছেইম প্ৰচেছ এতিয়া এইটো আমি ৰেডি হোৱাৰ পিছত 2 ঘণ্টাৰ কাৰণে ৰেষ্টত দিম তাৰপিছত ইভিনিং আমি পিজ্জা প্ৰিপাৰেশ্যন কৰিম তেনেহ'লে ইভিনিং লগ পাম এতিয়া ডোটো আমি বেলি পূৰা পিজ্জা শ্বেপত বনাই ল'লোঁ এইটো আমি যিহেতুকে এইবাৰ টাৱাত বনাম পিজ্জাটো ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনালোকে টাৱা পিজ্জা চাবলৈ পাব আমি ইয়াৰ ওপৰত সেইটো কাৰণে আমি বোথ ছাইড অলপমান সেকি লৈছোঁ তাৰপিছত আমি ইয়াৰ ওপৰত টপিংছখিনি দি দিম পিজ্জা চচটো লগাই নহ'লে আমি ষ্টাৰ্ট কৰোঁ ন দিবলৈ তুমি এইখিনি স্প্ৰেড কৰি দিয়া চাৰিওফালে ভালকৈ ষ্টাৰ্টিঙত পিজ্জা চচটো লগাই দিব এবাৰ টাৱাত বনাম কি বা হয় নাজানো আৰু আমি ফাৰ্ষ্ট টাইমৰ কাৰণে বনাই আছোঁ দেখাম আপোনালোকক কি ৰিজাল্ট ওলায় পিজ্জা চচটো আপোনালোকক কৈছোঁৱেই এইটো মেইন ইনগ্ৰিডিয়েণ্ট হয় এইটো নহ'লেতো পিজ্জা নহ'বই আৰু এইখিনি হৈ গৈছে অলপমান এইফালে অলপমান আছে এতিয়া এইখিনি হৈ গৈছে তাৰপিছত আমি দিম এইটো চীজ স্লাইচটো দিয়া আচলতে মজৰিলা চীজটো লাগে কিন্তু সেইটো যিহেতুকে আমি নাপালোঁ মাৰ্কেটত সেইটো কাৰণে আমি এইটোকে দিম এতিয়া এইখিনি ওপৰত গোটেই ধুনীয়াকৈ স্প্ৰেড কৰি দিম চাৰিওফালে মজৰেলা চীজটো পালে ভাল কিন্তু আমি ট্ৰাই কৰিছিলোঁ আজি নাপালোঁ আমি লোকেল চীজে ট্ৰাই কৰিছোঁ চাওঁ বস্তুটো একেই হ'ব লাগে নেক্সট টাইম এইবাৰ যদি ভাল হয় নেক্সট টাইম আকৌ ট্ৰাই কৰিব পাৰি পূৰা ভালকৈ বিচাৰিম যিটো এইবাৰ কৰোণা চলি আছে এইখিনি পোৱাটোৱে বহুত ডাঙৰ কথা এতিয়া চীজখিনি দিয়া হৈ গৈছে ইয়াৰ ওপৰত আমি এইখিনি ভেজিছখিনি দি দিম টপিংছ হিচাপে ভেজিছ দিব পাৰে মাছৰুম দিব পাৰে চিকেন দিব পাৰে পনীৰ দিব পাৰে আপোনালোকৰ হিচাপ মতে আমি আজি ভেজ পিজ্জা বনাইছোঁ সেই হিচাপে আমি আজি ভেজিটেবলছকেইটা কাটি লৈছোঁ এইটো যদি ভাল হয় আমি ট্ৰাই কৰি থাকিম দিয়া আমি চিকেন পিজ্জা Next, বনাম chicken বনাব পাৰি। পনীৰ বনাব পাৰি মাছৰুম বনাব পাৰি অঁ ফাৰ্ষ্ট টাইমৰ কাৰণে বনাই চাইছোঁ এইটো আৰু কালাৰফুল লাগিছে ন ভাল লাগিছে মৰম লাগিছে এতিয়া এইখিনি ভেজিছখিনি দিয়া হৈ গ'ল তাৰপিছত আমি দিম এইটো চীজ স্প্ৰেডটো দি দিম লাগিয়ে অলপ অলপ দিলে হ'ল ন কাৰণ এইটো স্লাইচটো অলৰেডি দিয়া গৈছে তো অলপ অলপ দিলে হ'ল যদি আপোনালোকে ওলাব অলপমান ডাঙৰ এটা স্পুন ল'ব ডাঙৰ স্পুন লৈ হিপটো ডাঙৰ ল'ব তেতিয়া এইটো ওলাব ইয়াৰ ওপৰত থৈ দিয়া নালাগে যথেষ্টখিনি চীজ দিয়া গৈছে চীজ দিলে ভাল লাগে চীজ নিদিলেও নহয় ন পিজ্জাটো উইদাউট চীজ কেনেকৈ হ'ব এতিয়া আমি দিয়া চিলি ফ্লেককেইটা দিয়া স্প্ৰিংকল কৰি দিয়া এইখিনি চিলি ফ্লেক্সখিনি দিম এইখিনিতো মেইন হয় এইখিনি দিবই লাগিব আৰু অৰিগেন'খিনি দিম লাষ্টত হৈ যাব ন আৰু এইখিনি আমি ঘৰতে ৰেডি কৰিছোঁ ড্ৰাই চিলি আছিলে সেইখিনি মিক্সাৰত গ্ৰাইণ্ড কৰি দিলোঁ এতিয়া আমি অৰিগেন'খিনি দিম এইটো লাষ্ট ইনগ্ৰিডিয়েণ্ট আৰু মেইন ইনগ্ৰিডিয়েণ্ট এইটো অলপ অলপ এনেকৈ স্প্ৰিংকল কৰি দিলে হ'ব হৈ যাব ন হৈ যাব ন এতিয়া এইটো আমি ফাইনেলি এতিয়া টাৱাত দিব পৰা হৈ গৈছে 15 মিনিটৰ কাৰণে আমি টাৱাত দি দিম এইটো টাৱা পিজ্জা এতিয়া কিটচেন যাওঁ আমি এতিয়া পিজ্জাখন টাৱাত প্লেচ কৰি দিলোঁ এতিয়া এইটো গেছত দি দিওঁ আৰু 15 মিনিটৰ কাৰণে 15 মিনিট নালাগে 10 মিনিট দিলেও হ'ব 10 মিনিটৰ কাৰণে এইটো কভাৰ কৰি থৈ দিম তাৰপিছত 10 মিনিটৰ পিছত খুলি চাম কেনেকুৱা হয় চিমত দিব এইটোতে ফ্লেমটো চিমত দিব লাগিব এতিয়া 10 মিনিট এনেকৈ থাকিব এতিয়া 15 মিনিট হৈ গ'ল আমি এতিয়া কভাৰটো দাঙি চাওঁ কিবা হৈছে চাবলৈ ভয় লাগিছে কিন্তু ৱাও বহুত ভাল হৈছে চাওক আপোনালোকে নিজেই
বহুত ধুনীয়া আছে এতিয়া এইটো হৈ গৈছে অলৰেডি এতিয়া আমি গেছটো বন্ধ কৰি দিম এতিয়া চাওঁ কেনেকুৱা হয় খাই পেলাই চাওঁ ৰিভিউটো যিমান কৰে দিব আৰু অথনি একদম ফুটনি মাৰি থৈছোঁ ডমিন'জতকৈ ভাল হ'ব এতিয়া চাওঁ লাজে পাওঁ নে কিবা হয় তেনেহ'লে আপোনালোকক দেখাই আছোঁ ৰেডি অঁ খাইছোঁ আৰু এতিয়া বিৰাট ধুনীয়া লাগিছে দেই মৰম লাগিছে ন কিমান সময় লাগে টোটেল বনাওঁতে এইখিনি 10 মিনিট দিব লাগে তাতে 10-15 মিনিট আৰু বিৰাট ধুনীয়া লাগিছে কিন্তু ডাঙৰ মিষ্টেক হ'ল নহয় কি হৈছে এইটো আমি বেকিং পাউডাৰ দিব লাগিছিল দিব থাকি গ'ল কিন্তু খোৱা দেখাততো ভালে লাগি আছে মই টেষ্ট কৰি চাওঁ পিজ্জাটো বিৰাট ভাল হৈছে আৰু কেমেৰাত চাউণ্ড আহি আছে নাজানো কিন্তু বাইট দিয়াৰ লগে লগে ইমান ধুনীয়া ক্ৰাঞ্চ এটা আহিছে আৰু তাই বেকিং পাউডাৰ দিব পাহৰিলে কিন্তু মই সেই ন'টিছ কৰিলোঁ যদি আপোনাৰ লগত পিজ্জাটো ক্ৰাঞ্চি লাগে আমাৰ যেনেকৈ ডমিন'জ পিজ্জা হাটৰ যিটো থিন ক্ৰাষ্ট পিজ্জা থাকে সেইটো একজেক্টলি তেনেকুৱা হৈছে আৰু যদি পিজ্জাখন আপোনালোকক ফ্লাফি লাগে তেতিয়া আপোনালোকে তাতে বেকিং পাউডাৰ দিব পাৰে আৰু টেষ্ট বিৰাট ধুনীয়া আহিছে দেখাটো বৰ ধুনীয়া ফ্ৰেছ পিজ্জা বহুত ধুনীয়া এতিয়া মাৰ্কছৰ কথা তাই তেতিয়া কৈছিলে ডমিন'জৰ ভাড়া বুলি ত' মাৰ্কছ যদি হয় টেষ্টত মই 9 আউট অফ 10 দিম আৰু যিটো এফৰ্ট দিছে সিহঁতে গোটেই দুপৰীয়াৰ পৰা লাগি আছে এফৰ্টততো পূৰা 20 আউট অফ 10 বিৰাট ভাল হৈছে আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আমি এনেকুৱা ভিডিঅ' আহি থাকিব ট্ৰাই কৰিম ভৱিষ্যতে তোমাৰ পেপাৰ বুট ৱাও এই মই এতিয়া স্ক'ৰটো চেঞ্জ কৰিম দেই তাই মোৰ ফেভৰেট বস্তু দিলে তো যিটো মই 9 দিছিলোঁ সেই 9টো এতিয়া +1 বেষ্ট মাৰ্ক পালে তো এতিয়া টেষ্টটো 10 আউট অফ 10 তো এতিয়া আজি ভিডিঅ'টো আমি ইয়ালৈ সামৰোঁ নেক্সট ভিডিঅ'ত লগ পাম